শহীদ লাফিকুল ইছলাম আহমেদক দিন দুপৰতে কোকৰাঝাৰ চহৰৰ তিতাগুৰিত 1200 যায় গুলিৰে ঠকা সৰকা কৰি হত্যা কৰা হ'ল। আৰু লাফিকুলক হত্যা কৰাৰ পিছত ABMCয়ে ব্ৰিটিছ চৰকাৰ আৰু অসম চৰকাৰৰ লগত আমি বহিছিলোঁ আৰু বহাৰ পিছত অসম চৰকাৰ আৰু ব্ৰিটিছ চৰকাৰ দুয়োখন চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে যে কম সময়ৰ ভিতৰত লাফিকুলক কোনে আৰু কিয় হত্যা কৰিলে এইটো ফাইণ্ড আউট কৰা হ'ব। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় আজি 2 বছৰ পাৰ হৈ প্ৰায় 3 বছৰত অতিক্ৰম হ'বলৈ গৈ আছে, কিন্তু এতিয়ালৈকে লাফিকুলক কোনে আৰু কিয় হত্যা কৰিলে এইটো পোহৰলৈ নাহিল। আৰু লাফিকুলক হত্যা কৰাৰ লগে লগে খালি ABMCয়ে নহয় বা অকল লাফিকুলৰ পৰিয়ালেই নহয়, অসমৰ সৰ্বস্ত ৰাইজে অসমৰ বিভিন্ন দল সংগঠনে বিচাৰিছিল যে এই লাফিকুলক কোনে আৰু কিয় হত্যা কৰিলে, কিন্তু সেইটো হত্যা কৰাটো কেতিয়াও পোহৰলৈ নাহিল। তাৰপিছত CBI তদন্ত দিয়া হ'ল, CBI নিচিনা এটা উচ্চ পৰ্যায়ৰ তদন্ত দিয়া হ'ল, কিন্তু এতিয়ালৈকে সেই CBI তদন্ত কি ৰিপৰ্ট পালে কিবা কি তথ্য পালে এতিয়ালৈকে আমি গম নেপাল। আৰু এইখন চৰকাৰে বা ব্ৰিটিছ চৰকাৰে ভাবিছে যে লাফিকুল ইছলামৰ হত্যাকাৰীক লৈ কিছুদিন ABMCয়ে আন্দোলন কৰাৰ পিছত বা অসমৰ ৰাইজে আন্দোলন কৰাৰ পিছত পাহৰি যাব, কিন্তু এইটো আমি অসম চৰকাৰ বা ব্ৰিটিছ চৰকাৰক আমি স্পষ্ট ভাষাৰে সকীয়াই দিছোঁ। ABMC যেতিয়ালৈকে জীয়াই থাকিব, ABMCৰ গাত যেতিয়ালৈকে এক ফুটা তেজ থাকিব, তেতিয়ালৈকে লাফিকুল ইছলামৰ হত্যাকাণ্ডক যেতিয়ালৈকে পোহৰলৈ নাহিব তেতিয়ালৈকে ABMCয়ে আন্দোলন কৰি আছে আৰু অনাগত দিনবোৰত আন্দোলন কৰি যাব, এইটো আমি স্পষ্ট ভাষাত কৈছোঁ। আৰু ABMC আমাৰ শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ লগত জড়িত লোহিত মুছাহাৰীৰ নাম প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। গতিকে আমি এই ক্ষেত্ৰত লোহিত মুছাহাৰী যাতে আইনৰ কোনো অপসুৰংগা কৰি যাতে ওলাই যাব নোৱাৰে তাৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগিব। আৰু লগতে আমাৰ BTC অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু এলেকাত যিসমূহ অসমীয়া মাধ্যমৰ বিদ্যালয় আছে সেইসমূহ বিদ্যালয়ত কোনো এখন বিদ্যালয়তে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই, য'ত নেকি 100 ছাত্ৰ ছাত্ৰী তাতে এজন শিক্ষক বা শিক্ষয়িত্ৰী। গতিকে এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যি সময়ত মানুহে চন্দ্ৰযান 2 লৈ অৱতৰণ কৰাৰ চেষ্টা কৰি আছে সেই সময়ত যদি আমাৰ এই কণমান ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা তেওঁলোকৰ শিক্ষাৰ কাৰণে যদি আমি আন্দোলন কৰিব লাগে এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। গতিকে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ অতি কম সময়ৰ ভিতৰত যিসমূহ ধৰ্মীয় সংখ্যালঘু অসমীয়া মাধ্যমৰ স্কুল আছে প্ৰত্যেকটো স্কুলত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ ব্যৱস্থাকৰণ কৰি দিব লাগে। আৰু ডিব্ৰুগড়ৰ নিচিনা এটা জ্বলন্ত সমস্যা, এই সমস্যাটো অসমৰ বাহিৰে কোনো এখন ৰাজ্যতে নাই। হয়তো চৰকাৰে ঘোষণা কৰিব লাগে যে মানুহ হয় প্ৰকৃত ভাৰতীয় নহ'লে বিদেশী। এই ডিব্ৰুগড় এই বস্তুটো ক'ত পালে চৰকাৰে? আৰু এই চৰকাৰে মানুহৰ যি মানৱ অধিকাৰ ডিব্ৰুগড় কৰি পেলাই সেই মানৱ অধিকাৰ উলংঘন কৰিছে। যে এইখন চৰকাৰে বহুত সময়ত আমি দেখিবলৈ পাই আছো তথ্য পাতি থকা সত্ত্বেও ভাৰতীয় মানুহক বিদেশী সজাই তেওঁলোকক অন্য অত্যাচাৰ কৰা দেখিবলৈ পোৱা গৈছে। তাৰ তথ্য আপোনালোকে জানে, সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ। সেইদিনা ওদালগুৰি জিলাৰ মাজবাৰত এজন মানুহ ডিব্ৰুগড় হৈ ডিটেনশ্যন কেম্পলৈ লৈ যোৱাৰ পিছত তেওঁ যেতিয়া মৃত্যুবৰণ কৰিছে তেতিয়া তেওঁক নিজৰ স্বগৃহলৈ পঠিয়ায়। গতিকে যদি সেইজন মানুহ বিদেশী তেনেহ'লে আজি তেওঁক কিয় নিজৰ ঘৰলৈ পঠাই আছে? যদি তেওঁ বিদেশী তেনেহ'লে তেওঁক বাংলাদেশলৈ প্ৰেৰণ কৰিব লাগিছিল, যিহেতু চৰকাৰৰ লগত বাংলাদেশৰ মধুৰ সম্পৰ্ক আছে। গতিকে সেইটো নকৰি আজি এই প্ৰকৃত ভাৰতীয় নাগৰিকক ডিব্ৰুগড় নামত যি হাৰাশাস্তি কৰি আছে এই হাৰাশাস্তি অতি কম সময়ৰ ভিতৰত বন্ধ কৰিব লাগে। আৰু যিবোৰ মানুহ ডিব্ৰুগড় হৈছে ইতিমধ্যে তেওঁলোকে লিগেট ফাইট দি পেলাই 90% মানুহ ভাৰতীয় হিচাপে স্বীকৃতি পাইছে। গতিকে এই যে ডিব্ৰুগড়লৈ মানুহৰ লগতে এইখন চৰকাৰে যি খেল খেলিছে সেই খেলটো কিন্তু বন্ধ কৰিব লাগিব, নহ'লে অন্যথাই ABMCয়ে বহি নাথাকে, যিকোনো ধৰণৰ আন্দোলন কৰি তুলিবলৈ কিন্তু ABMCয়ে বাধ্য হ'ব। তাৰ সমান্তৰালভাৱে মই এইটো ক'ব বিচাৰিছোঁ যে 2016 যিটো হিন্দু নাগৰিকত্ব বিল এইটো অসমৰ এক জ্বলন্ত সমস্যা। আৰু এই 2016 হিন্দু নাগৰিকত্ব লৈ পেলাই এইখন চৰকাৰে যি খেল খেলিছে সেই খেল কিন্তু ABMCয়ে কৰিবলৈ নিদিব। কাৰণ 1985 চনত 855 জন শ্বহীদৰ বলত আজি অসম চুক্তি হৈছে। গতিকে এই অসম চুক্তি নস্যাৎ কৰি পেলাই এইখন চৰকাৰে যি চুক্তি আনিব বিচাৰিছে সেই চুক্তি কিন্তু আমি কোনো পদ্ধতিলৈ হ'বলৈ নিদিওঁ। তাৰ সমান্তৰালভাৱে যে অসমৰ ৰাইজে সকলোৱে জানে যে বৰ্তমান যি ধৰণে এই কেঁচা সামগ্ৰী বা পণ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ উদয় হৈছে। আৰু আমি সৰুতে শুনিছিলোঁ যে পিঁয়াজৰ কাৰণে মাত্ৰ মহিলা কন্দুৱাইছিল, কিন্তু এতিয়া দেখিবলৈ পাইছোঁ তাৰ সমান্তৰালভাৱে অসমৰ সকলো ৰাইজক এতিয়া কন্দুৱাবলৈ লৈছে। গতিকে আজি ABMCয়ে
আমাৰ এই জিলা আদালতৰ সন্মুখত 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আৰু বিভিন্ন দাবী আমাৰ আছিলে গতিকে এই দাবীসমূহ যদিও সংক্ষেপত প্ৰকাশ কৰিলোঁ গতিকে আমাৰ যি গণতান্ত্ৰিক ভাষাৰে আমি যিবোৰ দাবী উত্থাপন কৰি আছো এই সমস্যাসমূহ যদি কম সময়ৰ ভিতৰত সমাধান কৰা নহয় তেনেহ'লে এবিএমচিয়ে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ব।